নমস্কাৰ কৃষ্ণ আমি আজি ওলাইছো অইনীতি ভিডিঅ'ৰ কাৰণে আমাৰ নামৰূপত আমি ৰাজহুৱা বিহু মণ্ডপৰ হুঁচৰিৰ কাৰণে আমি গাঁৱে গাঁৱে ওলাইছো প্ৰতিখন গাঁৱতে আমি সোমাম যিমানখিনি পাৰোঁ সোমাবলৈ চেষ্টা কৰিম আৰু প্ৰতিখন গাঁওবোৰকে আমি চিঠিখন দিম যাতে আমাৰ নামৰূপলৈ হুঁচৰি জেং বিহু চেমনীয়া যুৱক যুৱতী আহিবৰ বাবে আমি নিমন্ত্ৰণীয় চিঠি লৈ আমি তেখেতৰ হাতত আমি গতাই দিম বিহু টিম লাগে আমাক আপোনালোকে আহিব বিহুলৈ প্ৰথমতে আমি আহিছিলোঁ আমাৰ থাইমেল নামঘৰীয়া ওচৰলৈ নামঘৰীয়াকৈ চিঠিখন দিম বুলি কিন্তু নামঘৰীয়া বৰ্তমান নাই ঘৰত আছে আমি এতিয়া ঘৰলৈ যাম নামঘৰীয়া ঘৰলৈ আহিছিলোঁ ঘৰটো নামঘৰীয়া নাই ঘৰটো এই তলা লগ আছে এতিয়া আমি অন্য এজন ব্যক্তিকে চিঠিখন দি থৈ যাম এই আমি থাইমেলৰ চিঠিখন আমাৰ বাবুল নাগৰ হাততে দিছোঁ আৰু যাতে আমি বিহু টিমটো পাব লাগে আৰু আমাৰ নামৰ বিহু পেণ্ডেলত নাচিবলৈ কাৰণে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ কাৰণে আমি চিঠি দি ফুৰিছোঁ ঘৰে ঘৰে এতিয়া আমি চাইকো গাঁও গৈ আছোঁ চাই গাঁৱতো গাঁওবুঢ়া নাই হ'লেও ভাই এটা ঘৰতে দিবগৈ লাগিব সেইটো দেখুৱাম ভিডিঅ' এই চাইকো গাঁও ঘন ভাইটি ঘৰ পালোহি এই কুকুৰটোৱে বৰ দিগদাৰ লগাইছে কামুৰিব নেকি পায় বুলি ভয় কুকুৰটো একদম ওচৰতে আছেহি মুখ চুখ মেলি পিনি নেকামিবি বেটা বিহু মাতি ফুৰিছোঁ ভাই টিম যেনেকৈ হ'লেও পঠিয়াব আৰু দেই আমাৰ ৰাজহুৱা ৰঙালী বিহু কাৰণে এই আমাৰ ঘন ভাইটিকে দিলোহি চিঠিখন এই আমাৰ ৰঙাগড় গাঁও নামঘৰ ছেক্ৰেটাৰী আমি চিঠিখন অৰ্পণ কৰিলোঁ বিহু টিমৰ বাবে আমাৰ নামৰূপত ৰাজহুৱা ৰঙালী বিহু টিমৰ কাৰণে আমি ৰঙাগড় গাঁৱত আমাৰ নামঘৰ ছেক্ৰেটাৰীক চিঠিখন দিলোঁ যাতে বিহু হুঁচৰি জেং বিহু আহে ভাইটি দেই মই অভয়পুৰ গাঁৱত পালোহি চিঠি দিবৰ কাৰণে বিহুৰ কাৰণে এই আমাৰ খোলালীজনীকে দি থৈ গৈছোঁ তৰাতলি গাঁৱত বিহু নিমন্ত্ৰণ দিব আহিলোঁ বিহুত যাতে তোমালোকে টিম উলিয়াই পিনি যাবা দেই ঠিক আছে এই আমি আমাৰ 11খন গাঁও গ্ৰাম্য উন্নয়ন সংঘৰ ছেক্ৰেটাৰী ঘৰত বৰ্তমান আমি উপস্থিত হৈছোঁ আৰু আমাৰ নামৰূপৰ যিখন ৰাজহুৱা বিহু নিমন্ত্ৰণ দিবলৈ কাৰণে সংঘৰ ছেক্ৰেটাৰী ওচৰলৈ আহিলোঁ ভাইটি বিহু যেনেকৈ হ'লেও তুমি বিহু আমাৰ ৰাজহুৱা বিহুলৈ পঠিয়াবা যিমান পাৰা যিমানকেইটা আছে গাঁৱত টিম আৰু আশে পাশেও কাৰোবাক কৈও দিবা নিশ্চয় দেই আমাৰ এটা টিম বৰ্তমান আমাৰ লগত যিটো গ্ৰামীণ সংঘৰ লগত ঘূৰি আছে সেই টিমটোতো জইন কৰিবই খালি সেইটো গ্ৰাম্য উন্নয়ন বুলি নহয় বেলেগ এটা নামাৰ কাৰণে এয়া কৰিব বিহু মাৰিব তাহাঁতিও মাৰিব আৰু ওলাই আছে ঠিক আছে এই আমি কছাৰী পথাৰত আমাৰ বাইদেউ বৰুদা বিনন্দী বৰুদা ঘৰত আহি আমি এখন চিঠি দিছোঁ বিহু নিমন্ত্ৰণ আমাৰ ৰাজহুৱা বিহুখনৰ কাৰণে আমি এখন চিঠি দিছোঁহি বাইদেউক যাতে আমাৰ বিহু টিম ৰাজহুৱা বিহুখনলৈ নামৰূপৰ বিহু টিম যায় বাইদেউ আমাৰ নগামঠি খেমীয়া গাঁৱৰ লম্বিতৰ মা হয় আৰু তেখেতকে আমি চিঠিখন দিলোঁহি যাতে বিহু আমাৰ নামৰূপৰ ৰাজহুৱা বিহুলৈ যায় নিমন্ত্ৰণ কৰিব আহিলোঁ অনুৰোধ কৰিছোঁ ৰাঙলী পথাৰত আমাৰ লম্বিতৰ ভিনীয়েক হয় লম্বিতৰ ভিনীয়েক যেতিয়া নেকি আমাৰো মোৰো ভিন্দ বুলিয়ে ক'ব লাগিব আমি ৰাঙলী পথাৰতো এখন চিঠি পঠিয়াইছোঁ ৰাঙলী পথাৰৰ পৰাও বিহু আহিব বুলি আমি আশাবাদী দাদা যেনেকৈ হ'লেও আপুনি পঠাব বিহু দেই এয়া মই আমাৰ খেমীয়া গাঁওবুঢ়া ককাইদেউক চিঠিখন দিব আহিলোঁ আমাৰ বিহু নিমন্ত্ৰণৰ কাৰণে ককাইদেৱে যাতে খেমীয়া গাঁৱৰ পৰা বিহু টিম জেং বিহু হুঁচৰি চেমনীয়া যুৱক যুৱতী উলিয়াই নিবলৈ কাৰণে আমি চিঠিখন দিলোঁহি ককাইদেউ মই আমাৰ ডাঙৰ বিহুখনৰ কাৰণে আপোনাক নিমন্ত্ৰণ কৰিব আহিলোঁ আৰু আপোনালোকৰ গাঁৱত
হুঁচৰি জেং বিহু যিমানে আছে সকলোকে আপুনি পঠাই দিব। ধন্যবাদ। নিমন্ত্ৰণ পাই মোৰ ভাল লাগিছে আৰু মই বাকী ল'ৰা ছোৱালীবোৰে যিবিলাক বিহুৰ লগত জড়িত হৈ আছে তেওঁলোকক খবৰ দিম যে বিহুৱে হওক হুঁচৰি হওক। ঠিক আছে। মই বৰ্তমান দিলদুনীয়া গাঁৱত আছোঁ আৰু দিলদুনীয়া গাঁৱত আমাৰ ৰাজহুৱা ৰাঙলী বিহুৰ এই চিঠি নিমন্ত্ৰণখন দিব আহিলোঁ। আমাৰ মুকুট ভাইটিৰ হাততে মই দি দিছোঁ। এই আমাৰ নৱজ্যোতি নামঘৰ কমিটিক মই এখন চিঠি দিব আহিলোঁ। আমাৰ ৰাজহুৱা ৰঙালী বিহুৰ নাম ওপৰত বিহু তলি বিহু নিমন্ত্ৰণ দিব আহিলোঁ। মই এতিয়া অসমীয়া গাঁও ভাইটি এজনক চিঠিখন দিব আহিলোঁ। আমাৰ বিহুৰ সন্মিলনৰ মানে নিমন্ত্ৰণীয় শৰাই। আপোনালোকক বিহু নিমন্ত্ৰণীয় পত্ৰবিলাক দিয়া মই দেখালোঁ আৰু ক'ত কেনেকৈ গ'লোঁ, কাক মাতিলোগৈ মই সম্পূৰ্ণ ভিডিঅ'তে আপোনালোকক ভিডিঅ' ক্লিকত দেখাই দিম। আপোনালোকে ভিডিঅ' সম্পূৰ্ণকৈ চাব। এই ভিডিঅ'টো আমাৰ নামৰূপ উদ্যোগ নগৰী ৰাজহুৱা ৰঙালী বিহুৰ নিমন্ত্ৰণ কৰিবলৈ গৈছিলোঁ। প্ৰতিখন গাঁওবুঢ়াক বা গাঁওখনৰ মুৰব্বীজনক তেনেকৈ চিঠি এখন প্ৰতিখন গাঁৱত দিলোঁগৈ আৰু সেই ভিডিঅ'টো মই আজি আপোনালোকৰ আগত মই ভিডিঅ'টো এৰি দিম। আপোনালোকে যাতে নাম ওপৰ বিহুখন হৈ মই আপোনালোকক দুআষাৰ ক'লোঁ আৰু ভিডিঅ' এটা বনালোঁ আৰু সকলোকে মই অনুৰোধ কৰিম আপোনালোকে আমাৰ ৰাজহুৱা ৰঙালী বিহুৰ 6-7 মে'ত আছে। আপোনালোকে আহিব। আপোনালোকে আহিলে ভাল লাগিব আৰু আমাৰ বিহু টীম ভাল টীমে আহিব আৰু আমাৰ সাংস্কৃতিক সন্ধিয়া উপভোগ কৰিবলৈ পাব। বিদু ভাই আপোনালোকে গম পাইছে, আচাৰ্য বৰপাত্ৰ গোহাঁই শদিয়াপাত ধুবুৰীলৈকে খলকনি লগোৱা বহুতো মঞ্চত গীত পৰিৱেশন কৰি অহা এজন কণ্ঠশিল্পী আহিব। আপোনালোকে সুন্দৰভাৱে প্ৰগ্ৰেম চাবলৈ পাৰিব। 7 তাৰিখে 6-7 তাৰিখে আছে, কিন্তু 6 তাৰিখে বিহু প্ৰগ্ৰেম আছে। 7 তাৰিখলৈ আমাৰ সাংস্কৃতিক সন্ধিয়া উদ্বোধন আছে। ধন্যবাদ। জয় অসম।